হেল্ল' ৰাইজ, ভিডিঅ'টো যিহেতু চাবই প্ৰথমতে এইটো যাদু চাই লওক। এনেকৈ হাতখন দিব আৰু ধুনীয়াজনী হৈ ওলাই আহিব, হয়নে নহয় ৰাইজ? মোৰ ধুনীয়া লাগিছেনে বাৰু? সেইবিলাক বাদ দিয়ক। এতিয়া গৈ আছোঁ আমাৰ দৰঙৰ ঐতিহাসিক বুঢ়ীনগৰ দৌললৈ। এইফালে গৈছিলোঁ দিনতে, কিন্তু ঘূৰি পকি থাকোঁতে ৰাইজ আমি গধূলি 7টা বজাতহে ঘৰ পাইছোঁ আহি। ৰাইজ এনেকুৱা ঘূৰিছোঁ নক'ব আৰু। এইফালে বুঢ়ীনগৰৰ দেউল চাব গৈছোঁ আৰু পুখুৰীৰ পানী নাখাম, সেইবাবে আন্ধাৰ হ'লেও বুঢ়ীনগৰ পুখুৰীৰ পানী খালোঁ। আৰু গোটেইখিনি স্মৃতি ধৰি ৰাখিবৰ কাৰণে আমাৰ বাদাম দোকানী দাদাক ক'লোঁ বাদাম অলপ দি দিয়া। আৰু ৰাইজ দেউলত কিমান বৰফ আইচক্ৰীম খাইছোঁ, দিহা পাত্তা নাই। এইফালে আকৌ এটা লৈছোঁ, এইফালে ঘৰলৈ আহিলোঁ। আৰু এইবিলাক টোপোলা দেখিছেনে? কি আছে ভিতৰত চোৱাই নাই, দেউতাই লৈ আহিছে এইবিলাক, তেনেকৈ থৈয়ে দিছোঁ আৰু এইফালে আমাৰ ককাহঁতৰ কোনো যোৱা নাছিল, খুৰাহঁতো যোৱা নাছিল, সেইকাৰণে তৰমুজ দিব আহিলোঁ। তৰমুজ আৰু জেলেপীৰ সোৱাদেই বেলেগ বুঢ়ীনগৰৰ দেউলৰ, যোৱাবিলাকে জানে বাৰু। আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো দিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আজিলৈ আহিছোঁ, বাই।